নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত সকলোলৈকে। আজি ৰাতিপুৱাই মানে ৰুহিয়ে মই থাকে আহিছোঁ বস্তু এটা চাবলৈ। কি বস্তুনো দেখাই আছে ৰ'বা আপোনাক। এয়া আমি আহি গ'লোঁ মাছ চাবলৈ, পথাৰৰ মাছ। এয়া দেখিছে দেউতাই ইমান ধুনীয়া বান এখন পাতি থৈছে পলিথিনৰ। এয়া মানে আচলতে হান আহিবৰ কাৰণে এখন পাতি থোৱা হৈছিলে, তাতে চাওকচোন ইমান মাছ ওলাইছে নহয়। আৰু তাৰ তলতে আকৌ চেপাটোও পাতি থৈছে। হয়তো আকৌ গাঁৱত থাকি যদি পথাৰৰ মাছ এটা ধৰি নাখাওঁ কিয়নো গাঁৱলীয়া, হয় নাই বাৰু? আৰু সঁচাকৈ এইবিলাক সোৱাদ অকল গাঁৱতে পোৱা যায়। এই যে মুকলিমূৰীয়াকৈ পথাৰৰ মাছ এটা ধৰি খোৱা, ঘৰত নথকা শাক এবিধ ওচৰৰ কাষৰ পৰা বিচাৰি অনা, এইবিলাক আচলতে নগৰৰ যান্ত্ৰিকতাৰ জীৱনত পোৱা নাযায়। আৰু আপোনালোকে এনেদৰে মাছ ধৰি খাইছেনে বাৰু? আৰু নাই খোৱা যদি খাব দেই, বজাৰৰ চালানী মাছ খোৱাতকৈ। আৰু এতিয়া মই চেপাত লগা মাছখিনি দেখাই দিছোঁ। ইমানখিনি লাগিলে আৰু হেপ এটাও লাগিলে। তো আজি ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক কমেণ্ট কৰিব নাপাহৰিব।